enough to survive. Now when I look in your heart. হাই হেল্ল' নমস্কাৰ স্বাগত কৰিছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ এইটো চাওক পিছফালে হওক পুৰা সেউজীয়া সেউজীয়া পিছফালে পুৰা ধান আছে মানে একদম পুৰা অসমৰ এটা মানে দৃশ্য আভাস হোৱা যেন লাগিছে দেখিছেনে পিছফালে পুৰা হৰা ভৰা মানে ৰুমত কিমান থাকিম আৰু আমনি লাগি গৈছে 5 দিন হ'ল ডিউটি যোৱা নাই বিশেষকৈ ইয়াৰ কাৰণে যাব পৰা নাই মানে গা ভাল নহয় চ' কালিৰ পৰা ডিউটি যাম আৰু তো আজি মানে অলপ ওলাই আহিছোঁ একদম অলপ গাঁও ফালে মানে বিন্দাছ একদম সেউজীয়া পৰিৱেশ তো চাওক না পিছফালে চাওক এয়া কি হ'ল ক कुछ नहीं পুৰা গৈ আছোঁ এতিয়া মানে একদম কোনদিনা মই আহি পোৱা নাই মানে এইটো গাঁৱত তো আজি আহিছোঁ মানে একদম পুৰা মজা লাগি গৈছে কিবা এটা মানে যেনেকৈ আমাৰ অসমত গাঁওবোৰ থাকে ন তেনেকুৱা ফিল হৈছে একদম ৰাস্তাও বঢ়িয়া একদম পুৰা বিন্দাছ গৈ আছোঁ চাওক চাৰিওফালে পুৰা সেউজীয়া তোমাৰ কেনেকুৱা অনুভৱ হৈছে জেগাটো মানে অসমৰ লিখা লাগিছে অসমৰ লেখীয়া লাগিছে অসমৰ এনভাইৰনমেণ্ট মানে ফিল হৈছে মানে কিয় মানে গোটেই চাইডে সেউজীয়া সেউজীয়া আৰু আৰু এইফালে এতিয়া কি কয় এইটো কঠীয়াও লগাই থৈছে ন কঠীয়া মানে নহয় ধান 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 ৰুই ধান থৈছে ৰুই থৈছে। সেইবোৰ ভাল লাগিছে অলপ আৰু? নেচাৰেল ভাইবটো লাগিছে তাৰপিছত আৰু এতিয়া যাওঁ অলপ ভিডিঅ' বনাম গাত যদিও বেয়া ভিডিঅ' অলপ বনাম অলপ মটিভেশ্যন হ'ব তেনে ব'লক আপোনালোকে চাই থাকক আমি ক'লৈকে যাওঁ দেখাই থাকিম দেখুৱাবলৈ বিশেষকৈ একো নাই এইখিনি দেখাব লাগিব তেনে ব'লক যাওঁ অলপ খোজকাঢ়ি আৰু চ' আপোনালোককো অলপ দেখাই দিওঁ দৃশ্যবোৰ চাওক পূৰা চাৰিওফালে সেউজীয়া সেউজীয়া এইটো চাওক পূৰা গোটেই ধান লগাই থৈছে মানে এতিয়া ধান ৰোৱাৰ সময় ন অসমতো যেনেকৈ পূৰা ধুনীয়া মানে জেগাটো এইটো ঘৰটো মানে ঘৰ নহয় দেই হেৰেঙা মানে য'ত ত'ত আছে চাওক এইটো পথাৰ মাজত এনেকৈ বনাই দিছে সৰু সৰু ঘৰ সেইবোৰ লাগিছে এনেকুৱা মানে ধান যিটো ৰুই ন সেইটো টাইমত ৰেষ্ট লয় চাগে আৰু এইবিলাক কি হয় মানে জংঘল হয় ন সেইবোৰ নিৰাই চাগে কিন্তু মানে অলমষ্ট জেগাটো একদম আছামৰ দিশে লাগিছে লগত লৈ আহিছে এইবোৰ। এইটো ৰাস্তাই ক'ত যায় বে নাজানো কিন্তু দেই। মজা লাগিছে গলিটো আৰু এইবোৰ লৈ আহিছে লগত পানী লৈ খাই আহিছোঁ থাকিব লাগিব ডক্টৰে আৰু ছাতিও লৈ আহিছোঁ ছাতি মানে আনি পানী খাই থাকিবলৈ পানী অঁ ছাতিটো মানে আনাৰ মানে বৰষুণ মানে যেতিয়া এতিয়া দি আছে মানে এতিয়া কোনো ঠিকনা নাই এতিয়াতো পূৰা বতৰ ভাল বাৰু একদম সেউজীয়া সেউজীয়া পৰিৱেশ খুব ধুনীয়া মানে এতিয়া কিমান টাইম হৈছে কেইটা বাজিলে এতিয়া টাইমটো? 5:42 5:42 ইয়াত মানে 5:42 হৈ গ'ল আমাৰ ফালে এতিয়া আন্ধাৰ হ'বনে নহয় অলমষ্ট পাহৰি গৈছোঁ বাৰু হ'ব হৈছে অঁ হ'ব হৈছে আৰু কিন্তু ইয়াত চাওক ৰ'দ পূৰা ৰ'দ ওলাই আছে একদম ধুনীয়া শাৰী শাৰী এইটো কি গছ আছে জানো খুব মজা লাগিছে কিন্তু হয় নাই পৰিৱেশটো মানে একদম খুব সুন্দৰ আৰু এইটো ৰাস্তাই মই আহিও পোৱা নাছিলোঁ মই লৈ আহিছোঁ তোমাক অঁ তুমি গৈছা ন এইফালে তোমাৰ মন্দিৰত মন্দিৰ এটাত খুব গৈছোঁ ধুনীয়াকৈ মানে সন্ধিয়া এটা একদম বঢ়িয়া ভাইবছ মানে মজা একদম মিহি মিহিকৈ এটা মৃদু বতাহ মাৰি আছে তো গৈ আছোঁ তো ব'লক আপোনালোকেও কিনো সাজ দেখিব আৰু এইবোৰে একদম ইমানখনে আৰু এনেকৈ দেখিব আৰু একদম হৰা ভৰা ৰাস্তা ব্লক তো আপোনালোকতো মই এইটো কি কয় 12 ঘণ্টা ডিউটি কৰোঁ গতিকে য'ত ত'ত যাব নোৱাৰোঁ একদম সেইকাৰণে মানে ৰুমৰ ভিতৰতে ভিডিঅ' দি থকা হয় বনাই থকা হয় তেনেকুৱা ভিডিঅ' দি থাকোঁ তো সেয়াই আৰু আজি অলপ বোলো গাঁও ফালে আহি মেলি অলপ জেগাখিনি দেখাই দিওঁ এইয়া আম বাগান চাওক পূৰা এইবোৰ আম বাগান এইফালে আকৌ গাড়ী ধুই আছে একদম আম বাগান দেখিছেনে আমৰ বাগানৰ মাজতে কি কয় ধানো ৰুই থোৱা আছে মানে প্ৰচেছটো চাওক এই ভেটিটো ওখ ওখ কৰি দিছে দেখিছেনে এইটো ফ'কাছ হৈছে নাই জানো এইয়া যেনেকৈ এইয়া ভেটিটো মানে ওপৰত ওখ কৰি দিছে মই অলপ জুম কৰি দিছোঁ এইটো চাওক তাৰপিছত পুলিটো ৰুই থোৱা আছে আমৰ পূৰা তাৰ মাজে মাজে আম আৰু ধান খুব বঢ়িয়া দৃশ্য মজা লাগিছে মানে এইফালে মানুহ গৈ আছে ৰাস্তাটোও ভাল চ' এতিয়া আৰু খোজকাঢ়ি যাওঁ কিমান দূৰ পাওঁগৈ আৰু ভাল কিবা এটা যদি দেখোঁ আপোনালোকক দেখাম বাৰু তো এতিয়া যাওঁ খোজকাঢ়ি
A few moments later. প্ৰায় আধা কিলোমিটাৰমান অহাৰ পিছত এইটো চাওক পিছফালে সৰুকৈ কিবা গাৰ্ডেন এটা পালোঁ চাওক এয়া পূৰা আম গছ আছে এইটো ৰাস্তাৰ পৰা এনেকৈ সোমাই আহিলোঁ ইয়াত কিবা ফুল আছে আৰু মানে সৰুকৈ এয়া ঘৰ এটাও আছে বেয়া লগা নাই কিন্তু লোকেশ্যনটো এইটোৱে আকৌ চাকত ঘূৰি আছে এইয়া চাৰিওফালে চাওক বঢ়িয়া দৃশ্য আম গছ ইয়াত তামাম পোৱা যায় আম গছ ইয়াত আম গছৰ খেতিটো প্ৰধান মানে আৰু ধান হয় এনেকুৱাই আৰু বঢ়িয়া লোকেশ্যন মজা কি ধুনীয়াকৈ এইবোৰ চাওক তেতেলী গছ হয় কি ধুনীয়াকৈ কলম কৰি ৰাখিছে একদম যেন জেওৰা একদম দি থৈছে নেকি ধুনীয়াকৈ ৱাল যেনেকৈ একদম আমাৰ ৱাল দিয়ে যে তেনেকৈ ৱাল দি থৈছে চাওক কি ধুনীয়া এটা দৃশ্য ভাল লাগিছে ন মজা লাগিছে কি বিন্দাছ লাগিছে তো এতিয়া আমি ৰুমলৈ গৈ আছোঁ আৰু মানে ঘূৰি আহিলোঁ এতিয়া ৰুমত যাম তো ভিডিঅ'টো যদি অলপো ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইবো কৰি দিব হাই দিয়া ভাগৰ লাগি গ'ল প্ৰায় কিমান এঘণ্টামান হ'ল একদম খোজকাঢ়ি ধুনীয়া মন্দিৰ এটা পালোঁ এইটো শিৱ মন্দিৰ চাই দেখুৱাই দিয়া তো ইয়াতে অলপ ৰেষ্ট লৈ লৈছোঁ একদম মজা লাগিছে ৰিলেক্স লাগিছে তাৰ পৰা আৰু একদম এতিয়া ৰুম ইয়াৰ পৰা যামগৈ আৰু ঘূৰিম আৰু তো ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ আৰু আজিলৈ এৰিছোঁ আৰু এটা নতুন ভিডিঅ'ত লগ পাম আশা কৰোঁ ভিডিঅ'টো ভাল লাগিলে লাভ ইউ জয় আই